सितारे लपेटे हुए ओ जाने चमन किधर जा रहे हो थोड़ा पास आओ टिंग 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 आओ এইটো দেখোন পিতো আহি আছে তিখৰ কতনো যাও বাগানখন চাবলৈ আহিছো তাতে আকৌ চাহপাতৰ দামো নাই নহয় কিনো কবি নিজলে কৈ নাথাকে আকৌ 5 টকা এটা দিবই লাগে নহয় তহঁতি ক'ত যাও বাগানখন চাবলৈ আহিছো পিছে তইনো ক'ত যাও মই কাম কৰা মানুহ বিচাৰি আহিছিলো পিছে আকৌ হেতনো কি কবি কাম নাজানে বুলি কয় আজিকালি এই ফি চাউলটো পায় ঠিকেই কৈছ ফি চাউল আৰু অৰুণোদয় পইচা পাই মানুহবোৰৰ কাম কৰিবলৈ মনেই নোযোৱা হ'ল ফি চাউলটো পায়েই নিমখ হালধি কিনিবলৈ আকৌ অৰুণোদয় আঁচনি পইচাটো পায়েই ক'ৰ পৰা হেতি কামলৈ আহিব এইবোৰ খেতি কৰাতকে নকৰাই ভাল চাহতো দাম নাই ধানতো দাম নাই কি যে হ'ব এনেকুৱা হ'লে কৃষক কিন্তু মৰি যাব লাগিব দেই মোৰ মতে এনেকুৱা হ'ব লাগে আমাৰ ইয়াৰ ধানটো লৈ ইয়াতে দিয়া ব্যৱস্থাটো কৰিব লাগে তেতিয়া ধানৰো অলপ দাম বাঢ়িব কৃষকো তৰিব নহ'লে পাঞ্জাবৰ এই পচা চাউল কোবা খাই খাই মানুহবিলাকৰ মেমৰিটো মৰিছে ঠিকেই কৈছ তই ঠিকেই কৈছ এতিয়া এটাই উপায় আছে আৰু কাম কৰা মানুহটো নাই সেইকাৰণে 3-4জনী বিয়া পাতি 16-18টামান ল'ৰা ছোৱালী জন্ম দিয়াই ভাল আৰু লাটু তই 5-6জনীমান বিয়া পাতি ল ফি চাউলটো পাবি কিহৰ টেনশ্যন তিখৰ মই যাওঁ এই তই ৰ দুইটাই বাগানখন চাই আহিম ব'ল তেতিয়াহ'লে ব'ল তোৰ বাগানখনেই চাই আহোঁ বৰ ডবল বাগান দেই তহঁতৰ ডবল হ'লে কি হ'ব পাতৰ দামেই নাই আৰু একোটা পাত আহিব এতিয়া কুঁৱলী পৰিলেতো পাতটো অলপ কম আহে আৰু একোটা দুকোটা আহিব আকৌ কলম দিব হ'বই নহয় পিছে পাতটো ছিঙিব হৈছে আৰু পৰহিলে মানে চিঙাব লাগিব আৰু মানুহটো থাকিবই লাগে নহ'লে পাত ছিঙিবলৈ মন নকৰে বাগানটো চালি এতিয়া যাওঁগে আৰু ব'ল ব'ল আপাদু কি হ'ল এইখিনিত ৰৈ আছে যে কিনো কবি ৰাস্তাৰ মানুহবোৰকে চাই চাই ৰৈ আছো আৰু বোলো কথা এটা শুনিলো আপুনি বোলে বেলেগকে বনাই খায় কথাটো শুনি বেয়াই লাগি গ'ল কি কবি নিজে বনাই খাওঁ এতিয়া একোচ দুখোজকে বনাই মেলি খাওঁ এই বয়সত বাৰু নিজে বনাই খাবলৈ দিব লাগেনে বাৰু নাপায় নিজৰ মাকক এনেকুৱা কেতিয়াও কৰিব নাপায় দেই তইহে কৈছ সিহঁতি আকৌ বুজি নাপায় নহয় বোলো জীয়াই থোৱা কেইদিন মাক বাপেককে যদি ভালকে শুশ্ৰূষা নকৰে এই মৰাৰ পাছত ৰাইজক মাছে মহে এডাল দপাই খুৱায়ো লাভ নাই তই ঠিকেই কৈছ পিছে আপাদৰ ৰখ সন্ধিয়া হ'বই হ'ল নহয় মই গৰু ছাগলীবোৰ বান্ধোগে আকৌ যা কাইলৈ আহি দেখোন বাৰু আমাৰ ঘৰলৈকে এপাক ৰাতিখননো কোনে ফোন কৰিছে হেল্ল' ক ঐ তিখৰ তহঁতৰ বাগানত পাত চুৰ সোমাইছে জলদি আহ গৈছো ৰ পিটকু মাৰি দে কি হ'ল বাগানত পাত চুৰ সোমাইছে মই যাওঁ বেগেতে পটাপট ছিঙিব লাগিব মাল এই ৰ মই বেচিম নহয় তেৰি মা কি ভালকে জোলা ফুলকে ভৰাবি দেই কোন এইকেইটা ঐ পকৰে পানী খোৱা ঐ কোনোবা আহিছে পলা হেই মোৰ এতিয়া নিচাই ফাটি যাব পালে বৰ বেলেগকে বজাম তেৰি ওপৰতে নিচে ক'ত পলালি তহঁতি চুবাই পেলাম আমাৰ মা তুলি চাগে পলালে পাতটো বাৰু নিব নোৱাৰিলে বল চোৰো পলালে আমিও যাওঁ নহ'লে ইয়াত বাঘহে ওলাব বাঘ ওলাই নহ'লে গোটেই খাই পেলাব বল যাওঁ পিছে